সাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। ধনী হ'বলৈ হ'লে প্ৰথমতে লাগিব সাহস, দ্বিতীয়তে লাগিব স্কিল বা কৌশল, তৃতীয়তে লাগিব এটা পজিটিভ মাইণ্ড বা এটা ধনাত্মক মন। এতিয়া কথাটো হ'ল আপোনাৰ এই তিনিটা স্বভাৱ বা লক্ষণে আপোনাক ধনী হোৱাত কেনেকৈ সহায় কৰিব বা কাম কৰিব। প্ৰথমতে আহিলে সাহস। আপুনি ধনী হোৱা মানে আপোনাৰ হাতলৈ টকা পইচা অহা বা আপোনাৰ সম্পত্তি বাঢ়ি যোৱা। আপোনাৰ টকা পইচা বা সম্পত্তি বঢ়াবলৈ আপুনি যিখিনি কাম কৰিব লাগিব সেইখিনি কৰিবলৈ যাওঁতে আপোনাক এটা সাহস লাগিব। ধৰা হওক আপুনি এটা বিজনেছ কৰিব খুজিছে, বা আপুনি এখন ফাৰ্ম খুলিব বিচাৰিছে, বা আপুনি খেতি কৰিব বিচাৰিছে। যিয়েই নকৰক, নিশ্চয় সেইটো কৰিবলৈ যাওঁতে আপুনি কিছু টকা ইনভেষ্ট কৰিব লাগিব বা মূলধন হিচাপে লগাব লাগিব। যেতিয়া আপুনি তাত মূলধনখিনি লগাব বিচাৰিব, তেতিয়া নিশ্চয় প্ৰথমতে আপোনাৰ মনলৈ দুটামান প্ৰশ্ন আহিব পাৰে। সেইকেইটা হ'ল, কেনেবাকৈ মই সফল নহ'ম নেকি? মোৰ টকাখিনি এনেই যাব নেকি? বা মই পাৰিম জানো? ইত্যাদি ইত্যাদিবোৰ। প্ৰিয় দৰ্শক, সেই তেতিয়াই প্ৰয়োজন হ'ব আপোনাৰ সাহস। আপোনাৰ টকাখিনি বা মূলধনখিনি ইনভেষ্ট কৰিবলৈ বা লগাবলৈ আপুনি ভয় কৰিলে নহ'ব। টকাখিনি বা মূলধনখিনি লগাবলৈ ভয় কৰিলে আপুনি কামটো কৰিব নোৱাৰিব, আৰু সেই ভয়টোৰ কাৰণে আপুনি জীৱনত আগবাঢ়ি যাব নোৱাৰিব। গতিকে আপুনি যদি জীৱনত আগবাঢ়ি যাব বিচাৰিছে, তেন্তে আপুনি সাহস কৰিবই লাগিব। এটা কথা আপুনি সদায় মনত ৰাখিব লাগিব যে পৃথিৱীত আনে কৰিব পৰা কামটো আপুনি কিয় কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, তাৰ পাছত আহিলে আমাৰ স্কিল বা কৌশল। যিকোনো কামত সফল হ'বলৈ হ'লে আমাক প্ৰয়োজন হয় স্কিল বা কৌশল। স্কিল বা কৌশল প্ৰয়োগ কৰি জটিল কামটোকো সহজ কৰি ল'ব পাৰি। বেলেগ বেলেগ কামৰ বাবে স্কিল বা কৌশল বেলেগ বেলেগ হয়। গতিকে আপুনি যিটো কাম কৰিব বিচাৰিছে, প্ৰথমতে সেই কামটোৰ স্কিল বা কৌশলসমূহ বিচাৰি উলিয়াওক আৰু ভালদৰে সেই স্কিল বা কৌশলসমূহৰ ওপৰত অধ্যয়ন কৰক। মানে সেই স্কিল বা কৌশলসমূহ ক'ত কেনেকৈ প্ৰয়োগ কৰিব লাগে আপুনি ভালদৰে সেইবোৰৰ ওপৰত চালি জাৰি চাই শিকি লওক বা বুজি লওক। যেতিয়া আপুনি সকলো কৌশল বিচাৰি পালে আৰু বুজি পালে, তেতিয়া যদি আপুনি সেই কৌশলসমূহৰ মতে আপোনাৰ কামটো আগুৱাই লৈ যায়, তেন্তে আপুনি আপোনাৰ কামত বিফল হোৱাৰ কোনো কথাই নাথাকে। অৰ্থাৎ আপুনি আপোনাৰ কামত সফল হোৱাটো নিশ্চিত হৈ পৰে। প্ৰিয় দৰ্শক, তাৰ পাছত আহিলে আপোনাৰ পজিটিভ মাইণ্ড বা ধনাত্মক চিন্তাধাৰা। অৰ্থাৎ আপুনি আপোনাৰ মনত যিকোনো কাম কৰিব পাৰিম বা হ'ব বুলি ভবাটো। প্ৰিয় দৰ্শক, আপুনি যদি এনেবোৰ ভিডিঅ' চাই ভাল পায়, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো চুই অল কৰি দিয়ক। তাৰ পাছত পুনৰ আহিছোঁ আমাৰ মূল বিষয়টোলৈ। পজিটিভ থিংকিং বা ধনাত্মক চিন্তাধাৰাই মানুহক যিকোনো কামতে সফল কৰি তোলে। গতিকে পজিটিভ থিংকিঙক মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ অস্ত্ৰ বা শক্তি বুলি ক'ব পাৰি। সেয়েহে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ মনটো সদায় পজিটিভ কৰি ৰাখিব। নোৱাৰিম, নিদিব, নেপাম, নহ'ব, তেনেবোৰ শব্দ যদি আপোনাৰ মনলৈ কেতিয়াবা আহে, সেইবোৰ শব্দক আপুনি কেতিয়াও লাই নিদিব। অৰ্থাৎ নোহোৱা কামটোকো হোৱা কৰিবলৈ চেষ্টা কৰিব। এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে চেষ্টা কৰিব আৰু কামত কেতিয়াও অৱহেলা নকৰিব। কৰিবলগীয়া কামটো কেতিয়াও পাছলৈ পেলাই নথব। যিকোনো কাম কৰাৰ আগমুহূৰ্তত এটা কথা মনত পেলাই ল'ব, সেইটো হ'ল মই বহুত ধনী মানুহ হ'ব লাগিব। এই বাক্যশাৰী মনলৈ অহাৰ লগে লগে আপোনাৰ মনটো সক্ৰিয় বা এক্টিভ হৈ উঠিব আৰু কামটো কৰিবলৈ আপুনি মনত সাহস আৰু শক্তি পাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে, তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেবোৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো চুই নটিফিকেশ্যনটো অল কৰি দিয়ক। কাৰণ এই ভিডিঅ'টো বনাবলৈ আমি বহুতখিনি কষ্ট কৰিবলগীয়া হৈছে। প্ৰিয় দৰ্শক, আমি ওপৰত আলোচনা কৰা এই তিনিটা মূল পদ্ধতিৰ বাহিৰেও আপোনাক লাগিব আৰু কেইটামান বিশেষ গুণ। তাৰে ভিতৰত এটা হ'ল জেণ্টেলিটি, অৰ্থাৎ সৎ আচৰণ। তাৰ মানে আপুনি সদায় মানুহক সৎ আচৰণ বা ভাল ব্যৱহাৰ কৰিব লাগিব। আৰু লাগিব আপোনাক অনেষ্টি বা সততা।
যিটো আমি হিন্দীত ইমানদাৰ বুলি কওঁ। তাৰ মানে আপুনি কৰিব বিচৰা কামটো ৰিয়েলভাৱে কৰিব লাগিব, তাকো ঠগবাজ কৰিব নালাগিব। লগতে আৰু লাগিব আপোনাক ৰেছপনচিবিলিটি অৰ্থাৎ দায়িত্ববোধ। আপুনি আপোনাৰ দায়িত্বত সদায় পক্কা হ'ব লাগিব। উদাহৰণস্বৰূপে আপুনি যদি কাৰোবাক কিবা কথা দিয়ে সেইটো যিকোনো প্ৰকাৰে পূৰা কৰিব লাগিব। প্ৰিয় দৰ্শক, এই সকলোবোৰ মিলাই এটাই কথা ক'ব পাৰি, আপুনি মুঠতে এজন ভাল মানুহ হোৱাৰ লগতে এজন জবানত পক্কা মানুহ হ'ব লাগিব। তেতিয়া আপুনি আপোনাৰ লক্ষ্যত নিশ্চিতভাৱে সফলতা পাব। শেষত আপোনালৈ আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, পাৰিলে আমাৰ কমেণ্ট বক্সত উত্তৰ দিবচোন। প্ৰশ্নটো হ'ল, আপোনাৰ মতে নিজে কষ্ট কৰি ধনী হোৱাটো ভালনে দেউতাকৰ টকা পইচাত ধনী হোৱাটো ভাল? আমাৰ মতে নিজে টকা পইচা ইনকম কৰি বা কষ্ট কৰি জীৱনত সফল হোৱাটো সমান একোৱে হ'ব নোৱাৰে। আপোনাৰ মতে এইটো কথা হয়নে নহয়? যদি হয় ইয়েছ বুলি লিখক আৰু যদি নহয় ন' বুলি লিখক। প্ৰিয় দৰ্শক, আজিলৈ আহোঁ। ধন্যবাদ।